একদম প্ৰথমতে আপোনালোক সকলোকে হেপী নিউ ইয়েৰ। মই আপোনালোকক ক'বলৈ নহ'ল আৰু মই ভিডিঅ' কৰিবলৈ নহ'ল, কাৰণ মই লখিমপুৰত আছিলোঁতো। তো আমাৰ দুৰপাঙৰ পৰা দাদাহঁত আহিছিলে, তো দাদাহঁতৰ লগতে মই এতিয়া সেই লখিমপুৰৰ যি মালপানী চাৰিআলি, সেই মালপানী চাৰিআলিতে উঠিলোঁ ইন'ভাখনত, আৰু উঠি পেলাই এতিয়া গৈ আছোঁ আমি সোৱণশিৰি যি জলবিদ্যুৎ প্ৰকল্প আছে, NHPC যি কাম চলি আছে, আমি তালৈ আহি আছোঁ। তো তাত আমি পিকনিক খাম, গেৰুকামুখ বুলি কোৱা হয় সেই জেগাখনৰ নাম। ঠিক আছে, ব'লকচোন আহক। নদীখনৰ নামটো সোৱণশিৰি, আহক ব'লক। তো দাদাহঁতে হোটেলত সোমাই কিবাকিবি খোৱা বোৱাৰ ব্যৱস্থা কৰিছে, আৰু মই কি কৰিছোঁ, যিহেতু মই চাই গৈ আহিছোঁ, সেইটো কাৰণে মই এতিয়া অলপ ফুৰো বুলি ভাবিলোঁ। এইখন হৈছে ব্ৰিজ, এখন ব্ৰিজখন এখন সোৱণশিৰি নদী নেকি, এইখন সোৱণশিৰি হ'বলা দেই। তো আমাৰ ডেষ্টিনেশ্যন এইটো নহয়, আমাৰ ডেষ্টিনেশ্যন আৰু আগত আছে, ধৰক আৰু এঘণ্টামান লাগিব। আমি গৈ আছোঁ গোগামুখ নহয়, এইটো গোগামুখ সোৱণশিৰি হয়। গোগামুখ মানে ডেট মিনছ গেৰুকা গৈ আছোঁ আমি, অলপ দূৰ লাগিব, সময় লাগিব। তো দেখিছে কিমান গছ গজি আছে, সেইটো দ্বীপটো বহুত মজা লাগিছে ন? মানুহ আছে নে বাৰু? ধুনীয়া লাগিছে নে? তো আজি এক্সামৰ দিনাখনো আমি মাস্ক পিন্ধি আহিবলগীয়া হৈছে ইয়াত, হয়নে? ये है साउल्धा घाट को भी पहुँच रहा हूँ। उसके बाद अभी जाने वाला हूँ गोगामुख, तो थोड़ा बहुत आगे है। यहाँ पे देखिए बहुत आदमी है, क्योंकि यहाँ पे अभी पिकनिक पार्टी है, जो छोटे छोटे पिकनिक पार्टी है ज़्यादा से ज़्यादा। ইয়াত মানে কি হ'ল, আমি হাঁহ বিচাৰিছোঁ, তেনেকুৱা হাঁহ পোৱাই নাই। মুৰ্গী দুটামান দেখিছোঁ, দোকানবিলাক বন্ধ হৈছে আৰু মানুহবিলাকো তেনেকৈ অহা নাই, চব পিকনিক খাবলৈ গুচি গ'ল। তো বস্তু পাবলৈ বহুত অসুবিধা হৈছে, হ'লেও বিচাৰি চাই আছোঁ আৰু পাম চাগে মেবি। দুটা হাঁহ লৈ ল'লে, কিমান ল'লে? 1100। দুটা মতা ন? মতা হাঁহ। আৰু কি লৈছে? মাছ, শ'ল মাছ। মাছ চাওক, মাছ কেজি কিমানকৈ লৈছে? শ'ল 300 টকাত আছে আৰু 500 টকা, 400 টকামান, 500 টকা হ'ব লাগে। ই হৈছে এইটো হৈছে সোৱণশিৰি পৰা অলপ দূৰ আহি পেলাই গোগামুখৰ পৰা অলপ দূৰ আহি মাছ। এইখিনি হৈছে তোৰা মাছ, বেলেগ মাছ, মজা লাগিছে, এইখিনি মাছ মজা হ'ব। এইটো হৈছে আমাৰ পাৰ্টি হা, দুটা হাঁহ, মানুহ 7টা। পুৰি পিটিকা কৰি খাবৰ কাৰণে গৰু মাছ, সৰু সৰু গৰু মাছ এইকেইটা আছে। সৰু সৰু গৰৈ মাছ একোৱা দিয়ক না, এইটো পুৰি পিটিকা বনাব লাগিব। ইয়াতে 11:30 বাজি গ'ল এতিয়া, আৰু কিমান ঘণ্টা লাগিব? আৰু আধা ঘণ্টাত আমি গৈ পাই যামগৈ জেগা, আমাৰ ডেষ্টিনেশ্যন পাই যাম আৰু আধা ঘণ্টাত। আৰু তাৰপাছত দেখিব। ফাইনেলি বজাৰ চজাৰ কৰি হৈ গ'ল, এতিয়া যাব লাগে ডেষ্টিনেশ্যন। অ' লেটছ গ'। আহি যদি আপোনালোকৰ প্লেচটো বিশেষ নকওঁ, বেয়া লাগিব ন? এই প্লেচটো বহুত শুকান প্লেচ হয়, বাৰিষা হ'লে বহুত পানী হয় আৰু খৰালিও বহুত শুকান হয় এই প্লেচটো। আপুনি চাব পাৰে গছবিলাক শুকাই গৈছে বেছি, প্ৰায় বাঁহ মই দেখিলোঁ 3জোপা বাঁহ একেলগতে শুকাই গৈছে। বন বুলি ক'লে বনবিলাক চব শুকাই গৈছে, শুকান জেগা। গেট 2 এইখন আছে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ, বহুত ডাঙৰ বিল্ডিং হয় দেই এইটো। দলং এখন আছে দেই, লোহাৰ দলং দেই, যেনেকৈ ট্ৰেইনৰ দলংখন লোহাৰ দলং। লোহাৰ দলং বনাই থবি। পাহাৰটো চাওক, চাওক NHPC পাই গ'লো, সি দেখিছেনে? এইটো হৈছে NHPC, নেশ্যনেল হাইড্ৰ' পাৱাৰ কৰ্প'ৰেশ্যন। তো দেখিছে বহুত সুন্দৰ সুন্দৰ প্লেচ। এই দাদা গৈছে সুধিবলৈ পুলিচক যে যাবলৈ দিব নে নিদিয়ে, ক'ত আছে বা চিকিউৰিটি। তো ব'লক এতিয়া সুন্দৰ প্লেচ।
পুলিচলৈ ভয় আমি নকওঁ নহয় মানে আসল চাবলগীয়া বস্তুবিলাক এতিয়াহে ওলাব দেই এই আচক এখন হৈছে এখন গেট চাওক মানে এইবিলাক ফিল কৰক ইমান সুন্দৰ সুন্দৰ জেগা সুন্দৰ সুন্দৰ প্লেচ এইখন ওলোমা দলং ন এইবিলাক চাওক কি বস্তু এইবিলাক চাওক এটাকে যাব নিদিয়ে তো আগত যাব যিহেতু নিদিয়ে তো আমি এইফালে যাব লাগিব এইবিলাক কাম ষ্টাৰ্ট হৈ যাব এইবিলাক বন্ধ কৰি দিব নাথাকিব পানী হৈ যাব দেই ফাটি আছে চব ইয়াৰ পৰা পানী চাহচোন এই যে পানী এতিয়া বন্ধ কৰে এই দিয়ে এইবিলাক সেই উপহিলে সেইটাকে দাঙি দিয়ে कि अभी जो है ना यहाँ पे पहुँच गया हो अभी यहाँ जाने से आपको देखेंगे ये जो है ना टरबाइन जो है ना वो यहाँ है आइए हाँ भाई यहाँ ये तो है टरबाइन तो नीचे जो देखेगी तो ब्लू ब्लू ओनली ब्लू है ना मेरा ग्लास भी ब्लू है देखिए अभी एबार एकदम भाल के ऊपर पर चाওক हाँ চাওক পানী থ'ব পাৰি আছে পানীটো তলৰ পৰা ওলাই আহিব হয় নহয় তাত এখন গেট আছে তো খুলি দিলে পানীটো ওলাই এইটো হৈছে আৰু ওচৰৰ পৰা চাবলৈ আৰু ভাল লাগিলহেঁতেন তো চাই লওঁ কিমান দূৰ যাব পাৰি ইয়াতো যথেষ্ট মানুহ আছে চাই আছে তেওঁলোকে দেখিছে NHPCৰ পৰা আমি ঘূৰা নাই চিধা পোনে পোনে গুচি আহিছোঁ আৰু আহি একদম বহুত অকাই পকাই আহি এইটো প্লেচ আৰু চাওক গোটেই পাৰ্টি চাওক এইফালে পিছফালে এয়া হৈছে গোগামুখ বুলি ক'লে এয়া আপোনালোকে দেখিবলৈ পাব চাওক সেইখন ওলোমা দলং সেইখন বনোৱাই নাই এইবিলাকে খাব হ'লে চব পিকনিক খাবলৈ আহিলোঁ কিন্তু পিকনিক খাবলৈ ইয়াত এতিয়া জেগাই নাই বস্তু বিচাৰি ফুৰিছোঁ জেগা বিচাৰি ফুৰিছোঁ কিন্তু পাবলৈ নাই আৰু চাওক মানে তো এইখিনি প্লেচটো ইমান ভাল নহয় এইখিনি খাব পৰা নহ'ব লেটছ গো जाने का आइए ओह এইয়া এইখন প্লেচতে সিহঁতে মইনা হৈ ৰৈ থাকিব আৰু আমি এইকণতে খাম আৰু ইহঁতে চাহতে বহি থাকিব পাৰিব ফাইনেলি সেইখন জেগাতে আমি বস্তুটো ঠিক কৰি চোৱা জেগাখিনি আৰু তাতে বহিম বুলি ভাবিছোঁ বস্তুটো মাৰিব লাগে काम कि दोस्तों अभी तक हमारा बहुत काम बाकी है अभी खाना साफ हाथों के साइड पर ये जो है ना ये पिटिका की भी मछली बहुत अच्छा मछलियाँ है और ये वो আপোনালোকক দেখুৱাইছোঁ ইয়াৰ গোগামুখৰ পৰা মাস্কখনটো এনেই লাগি আছে এইবোৰ কথা নাই এতিয়া চাওক আমাক বনাইছে ভাত বনাই ভাতটো হৈছে আৰু এতিয়া মাংসটো হোৱাই নাই কাটিবলৈ আছে কিন্তু আমি প্লেচে পোৱা নাছিলোঁ জেগাই পাবলৈ নাই বহুত মানুহ ন তো জেগা পাবলৈ নাই বহুত কম সেইফালে সেইফালে চব মানুহবিলাকে জেগাবিলাক আগতীয়াকৈ বুক কৰি থ'লে আমি দূৰৰ পৰা অহাৰ কাৰণে অলপ দূৰ হ'ল মানে আমাৰ ঘৰৰ পৰা ধৰক 17 কিলোমিটাৰ 79 বা 80 তেনেকুৱা এবভ হ'ব 80 এবভ হ'ব তো কিমান কিলোমিটাৰ আগৰ ডিষ্টেঞ্চটো কিমান দূৰ সেইটো কাৰণে আহি পেলাই ইয়াত মানুহ ফাইনেল আমি একদম ভাল জেগা এটা পাম যিহেতু ইয়াত বনো আছে ধুনীয়াকৈ আপুনি বহিবও পাৰিব এতিয়া আহি আছোঁ মানে আমি অলপ ফুৰিম নদী ফালে গ'লে ভাল হ'ব নেকি मोबाइल से प्लेसत आহি আছে সেইটো চাওক বন্ধুসকল এইখনত আমি আহিছোঁ মানে ফটো মাৰিবৰ কাৰণে ফটো ক্লিক কৰিবৰ কাৰণে আহিছোঁ বৰ সুন্দৰ এইফালে ফটো ক্লিক কৰি আছে দেখিছে সিহঁতক ফটো ক্লিক কৰিম এইফালে চাওক কেনেকৈ আহিছে জোতা পিন্ধি আহিবলৈ অলপ মুস্কিলেই আছে তথাপিতো
ইয়াত চাওক ইয়াৰ দোকান দিছে তো বজাৰৰ নিচিনা হৈছে আপুনি যদি একো কিনি নানেও তেতিয়া ইয়াতো কিনিব পাৰে আহি বস্তুবিলাক ইয়াতে কমলা চমলা আপেল যিমানবিলাক মানে খোৱা বস্তু ইয়াতে তেওঁলোকে যোগাৰ ধৰিছে চাওক এতিয়া আমি এই ব্ৰিজখনৰ ওপৰত উঠিবলৈ চেষ্টা কৰিম আহক কেনেকৈ যাব পৰা হৈছে ये जो है ना ब्रिज ब्रिज तक जाने के लिए यही रास्ता है तो इधर से ब्रिज तक आ सकते हैं आप भी ठीक है ऊपर उठी बोले ऊपर है फाइनली ऊपर आ गए নমাই দিছে পুলিচে তো উঠিবলৈ দিয়া নাই তো নমাই দিছে দেখিছে তো মনে মনে উঠিব পাৰে আৰু আপুনি আকৌ মনে মনে উঠিবলৈ কোৱা নাই আকৌ দেই মই জাষ্ট উঠিব পাৰিছোঁ সেইটো কৈছোঁ আৰু মনে মনে উঠিবলৈ কোৱা নাই আকৌ মই यहाँ पे बहुत जाम लग रहा है बहुत भीड़ हो रहा है ऊपर जाने का है क्या नहीं तो नहीं जा सकते ऊपर जाने की कोशिश कर रहा हूँ देखिए ऊपर से जस्ट आपको मैं दिखाने की कोशिश कर रहा हूँ तो हम लोग टाटा हुआ तुम्हारा टाटा हुआ उधर जाता है यहाँ से मैं आपको दिखाऊंगी यहाँ से कभी गिर गया तो आपका बहुत मुश्किल हो जाएगा ना इसलिए आपको फाइनली ইয়াতে ওপৰতে এজন দাদাক লগ পালোঁ দাদা আপোনাৰ ঘৰ মোৰ ঘৰ হেৰি বৰদলনি ইয়াৰ পৰা বেছি দূৰ নহয় নেকি আমি নাৰায়ণপুৰৰ পৰা আহিছোঁ দূৰ হয় আমাৰ বাকী তাত আছে মই ভাবিলোঁ অলপ ইয়াতে আহোঁ সৰু চাৰীক পাৰ্মিশ্যন দিয়া নাই পৰি যাবলৈতো বহুত আগৰ কথা হ'ব ন আৰু মই কৈছোঁ আপোনালোকে ফটো পষ্ট দিবলৈ কিন্তু নাহিব কিন্তু দেই ফটো পষ্ট দিওঁতে মানে পৰি যাবও পাৰে সেইটো কাৰণে ফটো পষ্ট দিবলৈ ইয়াতে নাহিব আৰু সাধাৰণতে মই আপোনালোকক আৰু এটা কথা কওঁ যিসকলৰ মানুহৰ মানে মাথা ঘূৰাই তেওঁলোক ইয়াতে নাহিব তললৈ চাবলৈ চেষ্টা নকৰিব ওপৰলৈ চাব কিন্তু তললৈ চোৱাৰ চেষ্টা নকৰিব তো সেইটো এটা কথা মই এটা দেই এইটো এটা ৰেষ্ট্ৰিকশ্যন তললৈ কেতিয়াও নাচাব আৰু ফটো মাৰিব পাৰিব কিন্তু পষ্ট নিদিব ঠিক আছে তো পষ্ট নিদিলে কি হ'ব ঠিক নাই সেইটো এটা কথা এইকেইটা ক্ষেত্ৰত কেমেৰা চাবলৈ আহিব ভাল লাগিব চাওক অলপ তললৈ পানীখিনি নীলা নীলা দেখিছেনে জাষ্ট আৰু মই ওপৰলৈ দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াত দৌৰিবলৈ চেষ্টা নকৰিব দৌৰিলে হয়তো আপোনাৰ ভৰি পিছল খাই গুচি গ'লে আৰু লগে লগে তলত আপোনাৰ ডেথ তাৰপাছত আপোনাৰ পুলিচৰ তাৰপাছত আপোনাৰ আৰু জেল তাৰপাছত কিবা কিবি আপুনিতো মৰিয়ে থাকিব তাৰপাছত কি হ'ব ইয়াত যিসকল দায়িত্ব থাকে তেওঁলোকৰ অসুবিধা হ'ব সেইটো কাৰণে আপোনালোক আহিলেও ৰেষ্ট্ৰিকশ্যনত আহিব জাষ্ট ভিডিঅ' এটা বনালোঁ তো ছাৰ নমস্কাৰ ৰেষ্ট্ৰিকশ্যন থাকে ঠিক আছে দায়িত্ব ওপৰলৈ ওপৰলৈ যাওঁ ভাইটিহঁত গুচি গ'ল এতিয়া মই অকলে যাব লাগিব 3টা বাজি 13 মিনিট গৈছে তো ঠিকে আছে আৰু নাৰায়ণপুৰৰ পৰা আহি টুপাঙৰ পৰা আহি ইমানখিনি সোনকালে যে ইমানখিনি কাম হৈ গৈছে এইটো হৈছে ভাতটো এইটো হৈছে চাটনি ইয়াত গাজৰ আছে মূলা আছে আৰু পিঁয়াজ দিয়া আছে ধনিয়াও দিয়া আছে জলকীয়া আছে ইয়াৰ লগত নিমখো আছে বাৰু আৰু এইটো হৈছে এইটো চাটনি আপোনাৰ গৰৈ মাছ পিঁয়াজ জলকীয়া এনেকৈ দিয়া আছে তেল দি দিয়া হৈছে কেঁচা তেল এইটো মাছটো আনিছে এইটো হৈছে মাছ এইটো শ'ল মাছ বুলি কয় আমাৰ অসমীয়া ভাষাত তো এই মাংসটো দিছে এইটো মাংসটো দিছে আৰু মাছটোতো ফাইনেলি টেষ্টিং হৈ গ'ল মাছটো ভাল হ'ব এবাৰ ये प्लेस देख लीजिए मैं कहाँ हूँ देखिए चाওক এইফালে চাওক না এবাৰ সেইটো প্লেচ চাই লওক বহুত আছে ওপৰলৈ উঠি গৈ থাকিব পাৰি দেখিছে
वाह वाह अच्छा लगा है ना यहाँ पे आके देखिए ना अभी मैं इस तरह से उधर जाने की कोशिश कर रहा हूँ तो देखिए क्या चलो वहाँ पे মই আছিলোঁ সেই কথাত আহি এফালে এনেকৈ আহি ইয়াত পাই গ'লোঁ অলপ ইয়াত আপোনালোকক দেখুৱাইছোঁ এইটো হৈছে চেকবান্ধ বুলি কোৱা হয় চেকবান্ধ টাইপ মিনছ নদী আহিলে তাতে খহাব নোৱাৰে সেইটো ফাইনেলি আমাৰ যাব হৈছে খানা খাই হৈ গ'ল আৰু এতিয়া মই আহিলোঁ এইখিনি দেখিছেনে এইফালেদি এনেকৈ আহিলোঁ তো ফাইনেলি আপোনালোককো বিদায় জনাইছোঁ এইফালে বেলিও মাৰ গ'ল ঠিক আছে আৰু আপোনালোককো বিদায় জনাইছোঁ আজি আমাৰ জানুৱাৰী প্ৰথম দিনটো এনেধৰণে আমি পাৰ কৰা হ'ল আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে শ্বেয়াৰটো কৰিব লাগে তো ভাল লাগিলে যদি এইখনে আছিলে কেউকামুখ বুলি যদি কয় গোকামুখ বুলি কয় NSPC বুলি যদি কয় তো এয়াই হৈছে সেই NSPC এয়াই হৈছে সেই কেউকা এয়াই হৈছে সেই গোকামুখ ঠিক আছে ধন্যবাদ থেংক ইউ বাই বাই